প্ৰেমৰ ভয়ংকৰ পৰিণতি সৰস্বতী পূজাৰ দিনাই নলবাৰীত বিষপান দুই প্ৰেমিকাৰ মৃত্যু হাস্পতালত মৃত্যুৰে যুঁজিছে প্ৰেমিকে সৰস্বতী পূজাৰ দিনটোত পুৱাই ওলাই গৈছিল দুই প্ৰেমিকা আৰু তাৰ পাছত সন্ধিয়ালৈ কোনো সন্ধান নাছিল দুয়োৰে ইফালে ঘৰ আহি নোপোৱাত দুয়ো ঘৰৰ পৰিয়ালে তেওঁলোকক বিচাৰি গৈছিল অৱশেষত টিহুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দুই প্ৰেমিকাক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় জানিব পৰা গ'ল দুয়োৱে বিষপান কৰি চৰমপন্থাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ততাতৈয়াকৈ দুয়োকে বৰমাৰ শুশ্ৰূষা হস্পিটেললৈ লৈ যোৱা হয় যদিও তেতিয়ালৈকে প্ৰাণ বাহিৰ হৈ গৈছিল কিশোৰীগৰাকীৰ আনহাতে পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে কিশোৰ প্ৰেমিকগৰাকীক গুৱাহাটীৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় জোৰ জবৰদস্তি কৰি বিষ খুৱাব লাগিব নহয়তো তেওঁক মাৰিব লাগিব দুটা আজি পষ্টমৰ্টম কৰাৰ পিছত মই গম পাম কি হৈছে কি হোৱা নাই সেইকাৰণে মানুহজনে কৈছিল কি জানে হেৰি খাওঁ বুলি কৈছিল সিও খাওঁ বুলি কৈছিল কিন্তু খোৱা নাই এতিয়া কি বুদ্ধি সাজি আছে এতিয়া বৰ্তমান আপোনালোকৰ মানুহ বোলে খবৰ লৈছিল এই শোকাব ঘটনাৰ পাছতে প্ৰেমিকৰ ওপৰত ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰা মতে প্ৰেমিকা কিশোৰীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰিছে কিশোৰগৰাকীয়ে তেওঁলোকৰ মতে কিশোৰীগৰাকীক বিষ খাবলৈ দি নিজে খোৱা নাছিল কিশোৰ প্ৰেমিকে আৰু কালি ব্লেকমেইলিং কৰিয়ে মাৰিছে মই গৈছিলোঁ তাতে সি বিষ হোৱা নাই এনেই সি মিছ এক্টিং কৰিছে ছোৱালীটো আগে খাব দিছে ছোৱালীটো আনিলোঁ আৰু মেডিকেলতো নিছোঁ ডক্টৰে কৈছে ল'ৰাজনৰ একো হোৱা নাই এনেই সেই মুখত লৈছে তাৰপিছত নলবাৰীক লৈ গ'লোঁ ছোৱালীজন তাতে মৃত্যু হ'ল ইফালে প্ৰেমিকৰ পৰিয়ালৰ অভিযোগ সৰস্বতী পূজাত দুয়ো একেলগে ঘূৰি ফুৰা দেখা পাই জনচক্ষুৰ সন্মুখতে কিশোৰীগৰাকীৰ পিতৃয়ে চৰ মাৰিছিল দুয়োকে আৰু ইয়াৰ বাবে লজ্জিত হৈ এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে দুই প্ৰেমিকাই ঘৰৰ পৰা লৈ গৈছে সৰস্বতী পূজাক যাম বুলি যাই পেলাই জানো বাইপাকে মাৰিছে বোলে কলেজৰ আগত বাৰান্তে লাজ পাই পেলাই হেৰি খাইছে বিষ খাইছে খাই যেতিয়া বাটত গাড়ী ৰখাই দিছে তেতিয়া মোক উঠাই লৈ গৈছে ল'ৰাটোৰ গা চা গোটেই ভিজে আছে তাৰ মাথা জোতা তাৰে কাষৰ মানুহ কোৱা মতে কৈছে যে বাপেকে ল'ৰা আৰু ছোৱালীক দুয়োকে মাৰা বুলি শুনি পাইছোঁ কলেজত তাৰে কাৰণে সিদ্ধান্ত ল'লে ছোৱালীৰ বাপেকে মাৰিছে ল'ৰাকো বোলে 3 চৰ মাৰিছে ছোৱালীকো মাৰিছে কলেজত তাৰে ল'ৰা ছোৱালীৰ আগত কিবা লাজ পাই কিবা এটা দুটা সিদ্ধান্ত ল'লে ইফালে এতিয়াও মৃত্যুৰ সৈতে চিকিৎসালয়ত যুঁজ দি আছে কিশোৰ প্ৰেমিকে উল্লেখ্য যে মৃত কিশোৰীগৰাকী বৰমাৰ ছানৰাইজ একাডেমীৰ ছাত্ৰী হোৱাৰ বিপৰীতে কিশোৰগৰাকী বৰমাৰ কেম্ব্ৰিজ একাডেমীৰ ছাত্ৰ এই ঘটনাই শোকৰ ছাঁ পেলাইছে নলবাৰী জিলাত